তাইক এটা তাত নতুন নাম দিয়া হৈছিলে বনমা। উদাহৰণ হেঙৰীয়া মৰমত বনমা বুলি দিছিলে আৰু সেই বনমাটো তাত নামাকৰণো কৰা হৈছিলে। ঠিক তেনেদৰে কোৱা, তোমাৰ পৰা আৰম্ভ কৰি দিয়া। বনমা কি হল? স্কুলৰ পৰা অহা ভাগতে যেতিয়া কামত পৰি লিখি যায় এই চবৰ পৰা অলপ পঢ়া কথা শাক পাতিবলৈ শান্তি নাই। মই চাগে কেতিয়াও জীৱনত প্ৰেম কৰিবলৈ নাপামেই। অনবৰতে টেং টেঙাই নাথাকিবি। কি টেং টেঙাই আছ? পঢ়াৰ কথাই ভাবি আছো। এফালে বিফল সিফালে শুনি ভাল পালি হাই ছেকেণ্ডেৰী পালিহি, এতিয়া এফৰ একো বিফৰ বল গাবলৈ আহিছ। পাল্টি মাৰি মূৰটো ফালি দিম, গম পোৱা নাই? ধন্যবাদ। এইখিনিয়ে ডাইলগ। এই দুটা ডাইলগে খুব ভাইৰেল হৈছিলে আৰু আপোনাৰ বাবে আপোনালোক সকলোলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। জানমণি পুনে যেতিয়া চিত্ৰগ্ৰহণ হৈ আছিলে তেতিয়া ভবা নাছিলোঁ কিবা এতিয়া সন্মুখত বহি আছে। তেতিয়াৰ দিনৰ অভিনেত্ৰী আমি চাই থাকোঁ টিভিত, যেতিয়া দেখোঁ সদায় বহি থাকোঁ। এনাইবোৰত টেঙা মাৰিছিলোঁ। মই ঘৰত টিভি কেতিয়াও নাচাওঁ, মই এনাইবোৰত বহি চাওঁ আৰু কিবাহঁতক দেখি থাকোঁ।